ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ফেভাৰিট ইউটিউবাৰজনে মান্থলি কিমান টকা ইনকাম কৰে, কেনেদৰে আপোনালোকে চাব পাৰিব আপোনালোকৰ স্মাৰ্টফোনৰ সহায়ত গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু তাত সাৰ্চ কৰিব ছ'চিয়েল ব্লেড। ছ'চিয়েল ব্লেড সাৰ্চ কৰাৰ লগে লগে ছ'চিয়েল ব্লেডৰ ৱেবছাইটটো আহি যাব। এতিয়া আপোনালোকে ছ'চিয়েল ব্লেড ৱেবছাইটটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এখন পেজ দেখা পাব আৰু তাত ওপৰত চাৰ্জৰ অপশ্যন আছে আৰু তাত আপোনালোকে আপোনালোকৰ ফেভাৰিট ইউটিউবাৰজনৰ নাম সাৰ্চ কৰিব পাৰে আৰু আপোনালোকে মান্থলি ইনকাম অতি সহজে চাব পাৰে। ইয়াত মই আপোনালোকক দেখাই দিছোঁ, মই সাৰ্চ কৰিছোঁ আফ্ৰিকান ভালুক আৰু আফ্ৰিকান ভালুক ইউটিউব চেনেলটো ইয়াত আহি গৈছে আৰু ইয়াত ধুনীয়াকৈ লিখা আছে আফ্ৰিকান ভালুকৰ মান্থলি ইনকাম। ইয়াত লিখা আছে $882 পৰা $14.1K। গতিকে আপোনালোকে এনেদৰে অতি সহজে চাব পাৰিব। এতিয়া মই আপোনালোকক পুনৰ অন্য এজন ইউটিউবাৰৰ নাম সাৰ্চ কৰি দেখাই দিম। অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱাৰ ডিম্পুছ ব্লগ চেনেলটোত কিমান ইনকাম হয় সেইটো আপোনালোকক মই দেখাই দিম। এতিয়া মই ওপৰত গৈ সাৰ্চ কৰিছোঁ ডিম্পুছ ব্লগ। ডিম্পুছ ব্লগ চেনেলটো অপেন হৈ গ'ল আৰু ইয়াত আপোনালোকে দেখা পাইছে মান্থলি ইনকাম 2Kৰ পৰা 32.4K লৈ। গতিকে আপোনালোকে ইয়াত ডলাৰত আছে, যিহেতু ডলাৰটো ইণ্ডিয়ান ৰুপিজলৈ কনভাৰ্ট কৰিবলৈ 82ৰে মাল্টিপুল কৰিব লাগিব। তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত থকা কেলকুলেটৰটো অপেন কৰি ল'ব লাগিব আৰু মই কেলকুলেটৰটো অপেন কৰি লৈছোঁ আৰু প্ৰথমতে আফ্ৰিকান ভালুকৰ ইনকামটো আপোনালোকক দেখাই লওঁ। আফ্ৰিকান ভালুকৰ ইনকাম আছিল 882, তাক 82ৰে মাল্টিপুল কৰিব লাগিব আৰু আপোনালোকে ইয়াত দেখা পাইছে 72,324। এতিয়া আপোনালোকক ডিম্পুছ ব্লগ চেনেলটো দেখাই আছোঁ। তাৰ বাবে আপোনালোকে এতিয়া 2Kটোক 82ৰে মাল্টিপুল কৰিব লাগিব আৰু 2Kক মই 82ৰে মাল্টিপুল কৰি দিছোঁ আৰু আপোনালোকে ইয়াত দেখা পাইছে 1,64,000। এনেদৰে আপোনালোকে অতি কম সময়ৰ ভিতৰত আপোনালোকৰ ফেভাৰিট ইউটিউবাৰজনে মান্থলি কিমান টকা ইনকাম কৰে আপোনালোকৰ স্মাৰ্টফোনৰ জৰিয়তে চাব পাৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ আপোনালোকে ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা ন'টিফিকেশ্যন বেলটো বজাই দিবলৈ নাপাহৰিব।